নমস্কাৰ এটি নতুন ভিডিঅলৈ আপোনালোকক স্বাগতম জনাইছো বন্ধু বান্ধৱীসকল সৰু ল'ৰা ছোৱালীৰ জ্বৰ বা ডাঙৰৰ জ্বৰ হ'লে বিশেষকৈ আমি কিছুমান কাম ভুলকৈ কৰোঁ যিকেইটা কৰিব নালাগে তাৰ উপৰি এটা বনদৰৱ দিম আৰু কেইটামান উপায় দিম যিকেইটা আপোনালোকে জানি লওক যদিহে আপোনালোকে আজিৰ ভিডিঅটো চাই তেতিয়া হ'লে হঠাতে কেতিয়াবা জ্বৰ মানুহৰ হৈয়ে থাকে আৰু যদি হঠাৎ কেতিয়াবা জ্বৰ হয় তেতিয়া হ'লে আপোনালোকে এই উপায় কেইটা অৱলম্বন কৰিব পাৰে তেন্তে বলক দেৰি নকৰি আজিৰ ভিডিঅটো আৰম্ভ কৰোঁ ডাঙৰে হওক বা সৰুৱে হওক যেতিয়া জ্বৰ হয় তেতিয়া ঠাণ্ডা লাগে কপনি উঠিব পাৰে এনেকুৱা পৰ্যন্ত হয় সেই মানুহজনক আমি কাপোৰ পিন্ধিবলৈ দিওঁ বা টুপি পিন্ধাই দিওঁ বা এনে ধৰণৰ কাপোৰ পিন্ধো বা গাত কাপোৰ লওঁ তেনেকুৱা কৰিব নালাগে যদিহে তেনেকুৱা কৰে তেতিয়া হ'লে বেছি হ'ব পাৰে বন্ধু বান্ধৱীসকল এই ভুলকেইটা আপোনালোকে নকৰিব যদিহে আপোনালোকে ডাক্তৰৰ ওচৰলৈ যোৱাৰ আগত ঘৰত কেইটামান উপায় কৰি চাম বুলি ভাবে তেতিয়া হ'লে আপোনালোকে এই যিজোপা বন দেখিছে এই বনজোপা আমি লাই জাবৰি বুলি কওঁ আৰু এই লাই জাবৰি বনৰ পাত লাগিব আপোনালোকক এমুঠিমান বন্ধু বান্ধৱীসকল এই দৰৱটো বনাবলৈ শিকাম তাৰ আগতে এটা কথা কৈ লওঁ যেতিয়া আপোনালোকৰ এনেকুৱা জ্বৰ হৈ থাকিব তেতিয়া আপোনালোকে এখন কপাহী কাপোৰ ল'ব বা এখন ৰুমাল ল'ব যিখন ঠাণ্ডা পানীত তিয়াই ল'ব আৰু তিয়াই সেই ৰুমালখন আপোনালোকে মূৰত মিনিমাম 10 মিনিট সময় দি ৰাখিব অকণমান চেপি পিনি পানী অলপমান থাকিব দিব তাৰ পিছত আপোনালোকে তেনেকৈ যদি 5 মিনিট 10 মিনিটৰ পিছে যদি আপোনালোকে সেই ৰুমালখন খলাই থাকিব পাৰে তাৰ পানীটো খলাই থাকিব পাৰে তেতিয়া আপোনালোকৰ যিটো জ্বৰ আছে সেইটো সাধাৰণ অৱস্থালৈ আহিব আপোনালোকে এইজোপা বনগছ চাই লওক এইজোপা হৈছে লাই জাবৰি আৰু এই লাই জাবৰি বহুতেই চিনি পায় বা আপোনালোকেও নিশ্চয় চিনি পাইছে যদিহে সৰু ল'ৰা ছোৱালীৰ জ্বৰ মূৰত উঠে বা জ্বৰ বেছি হয় তেতিয়াহ'লে আপোনালোকক এনেকুৱা লাই জাবৰি এমুঠিমান লাগিব আৰু ভালকৈ পৰিষ্কাৰ কৰাৰ পিছত আপোনালোকে এই লাই জাবৰি গছৰ যিখিনি পাত দেখিলে এই পাতখিনি আপোনালোকে ছিঙি ল'ব ধুনীয়াকৈ আৰু মই দেখুৱাই দিম আপোনালোকক ধুনীয়াকৈ এয়া ছিঙি ল'ব তাৰপিছত আপোনালোকে এমুঠিমান ল'ব লাগিব তাৰপিছত ধুনীয়াকৈ এইখিনি খুন্দি আপোনালোকে মূৰত পলেট দিব তেতিয়া সৰু ল'ৰা ছোৱালীৰ জ্বৰ নাইকিয়া হয় ডাক্তৰৰ ওচৰলৈ যোৱাৰ আগত ঘৰতে জ্বৰ থমাব বিচাৰে বা কম কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে এই উপায়টো অৱলম্বন কৰিব পাৰে আশা কৰোঁ আজিৰ ভিডিঅ'টো নিশ্চয় ভাল লাগিল যদি ভাল লাগিল এটা লাইক কৰিব আৰু এনে ধৰণৰ বনদৰৱ বা গাঁৱলীয়া দৰৱ পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব তেন্তে পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম চাই থাকিব আমাৰ ভিডিঅ'সমূহ ধন্যবাদ